আমি কেনেকৈ অতি সহজে 3x3 ৰুবিক্স কিউব সলভ কৰিব পাৰোঁ। ভিডিঅ'টি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, মই দিগন্ত মেধিয়ে আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আমি কেনেকৈ 3x3 ৰুবিক্স কিউব সলভ কৰিম। So before solve কৰাৰ আগতে আমি অলপ ৰুবিক্স কিউবৰ বিষয়ে জানি লওঁ। So ৰুবিক্স কিউব এইটো আমাৰ আপোনালোকৰ সন্মুখত ধৰিছোঁ। So ইয়াত আমাৰ 6টা ফেচেছ থাকে 1 2 3 4 5 6 এই 6টা ফেচেছ আমাৰ 6টা কালাৰ থাকে। So এই 6 কালাৰৰ ভিতৰত হোৱাইট আছে, হোৱাইটৰ অপজিটত ইয়েলো আছে। নেক্সট ৰেড আছে, ৰেডৰ অপজিটত অৰেঞ্জ আছে। নেক্সট আমাৰ গ্ৰীণ আছে, গ্ৰীণৰ অপজিটত ব্লু আছে। সো আমাৰ এই 6টা কালাৰ। সো এতিয়া এই 6 কালাৰৰ আমাৰ পজিশনবিলাক চাব। ইয়াত যেটো মিডিল পজিশন, দ্যাট মিন্স মাজত যেটো পজিশন আছে, এই মাজৰ পজিশনবিলাক সদায় এটা কালাৰৰ আছে। সো এই মাজৰ পজিশনবিলাক কেতিয়াও চেঞ্জ নহয়, সিহঁতে সদায় মাজতে থাকিব। ওকে, এইটোক আমাৰ সেন্টাৰ পজিশন বুলি কোৱা হ'ব। সো সেন্টাৰ পজিশনবিলাক ওৱান কালাৰৰ হয় আৰু এইটো কেতিয়াও পজিশনটো আমাৰ চেঞ্জ নহয়। ঠিক তেনেকৈ আমাৰ নেক্সট দুটা কালাৰ, দুটা সাইডত কালাৰ আছে। এইটো এটা তোমাৰ আপোনাৰ দুটা সাইডৰ কালাৰ দেখিছে। ইয়াৰ মাজৰ এইটোক আমি এডজেছ বুলি কম। এইটো ইয়াত টু কালাৰ আছে, yellow and green. Similarly ইয়াতে আছে yellow and orange. Next yellow and blue. Same condition ইয়াতো আমাৰ আছে। সো হেনেকুৱাকৈ আমাৰ ইয়াতে আছে ওপৰৰ পিনে 4টা, similarly তলৰ পিনেতো 4টা আছে আমাৰ। সো এই 4টা এডজেছ 4 + 4 8টা এডজেছ আছে। Similarly next এই এডজেছত আমাৰ দুটা কালাৰ থাকে। Next another one corner position. এইকেইটা corner position, এই corner positionত আমাৰ 3 colors থাকে। So এইটো 3 colors আছে, ইয়াতো 3 colors আছে, ইয়াতো 3 colors আছে। এতিয়া আমাৰ মেইন ইম্পৰ্টেন্ট থিং আছে, আমি যেতিয়া এইটো ঘূৰাই দিম তেতিয়া ইয়াৰ কৰ্নাৰ পজিশনত হৈ যাব। এইটো ধৰকচোন কৰ্নাৰ পজিশন, এইটো গৈ ইয়াত কৰ্নাৰ পজিশনত হৈ থাকিব, বা এইটো আপোনাৰ কৰ্নাৰ পজিশন, এইটো গৈ ইয়াত কৰ্নাৰ পজিশনত হৈ থাকিব। সেম প্ৰসিডৰ এডজেছ যেটো আছে, মানে মিডিলত যেটো আছে দুটা কালাৰৰ, সেইটো আমাৰ মিডিলত হৈ থাকিব, মানে এইটো পজিশনত যাব, ইয়াত মাজত হৈ থাকিব, ইয়াত গল ইয়াতো মাজতে থাকিল। সো আমাৰ সেই কাৰণে ইয়াতে মনত ৰাখিব কৰ্নাৰ পজিশন কৰ্নাৰ থাকিব, এডজেছ পজিশন এডজেছ পজিশন, আৰু সেন্টাৰ প্লেসটো সদায় সেন্টাৰতে থাকিব। সো এইখিনি আমাৰ বেসিক থিং হয় ৰুবিক্স কিউবৰ। তাৰ পিছত এতিয়া আমি সলভ কৰাৰ কাৰণে আমি কি প্ৰসিডিউৰ, এইটো আমাৰ সলভ কৰাই আছে। সো সেই কাৰণে এইটো আমি জাস্ট ৰিচাফল কৰি দিছো, এত কোনো কথা নাই, কোনো সিকুৱেন্সত নুঘূৰাও, জাস্ট ঘূৰাই এইটো জাম্বল কৰি লৈছো। নেক্সট এতিয়া আমাৰ আহি যাওক, এইটো আমি সলভ কৰাৰ আগতে ওকে এইটো এটা আমাৰ ধৰি লওক এইটো এটা। সো এইটো আমি কেনেকৈ এতিয়া সলভ কৰিম, কেনেকৈ গোটেইবিলাক কালাৰ মিলাই লৈ লম। সো এতিয়া জানিবৰ কাৰণে আমাৰ ফাৰ্স্ট কিছুমান এলগৰিথম আছে, সেই এলগৰিথম মতে আমি প্ৰসিডিউৰত আগবাঢ়ি যাম। এইটো সলভ কৰাৰ আমাৰ বহুতটা টেকনিক বা ফৰ্মুলা আছে, কিন্তু আমি জাস্ট বিগিনাৰৰ কাৰণে আমি কেনেকৈ মানে শিকিম তাৰ কাৰণে এইটোৱে আমাৰ সহজ পদ্ধতি। সো ফাৰ্স্ট বিগিনাৰৰ কাৰণে আমি শিকোৱাৰ আগতে আমি জাস্ট কেইটামান সিম্বল লিখি লৈছো, সেই সিম্বল কেইটা আমি চাম। সো ইয়াতে আমাৰ আৰ লিখা আছে। আৰ মানে ধৰি লওক এইটো এটা ৰুবিক কিউব। সো আৰ মানে মোৰ লেফট হ্যান্ড সাইড, দিস ওয়ান ইজ দ্য লেফট হ্যান্ড রাইট হ্যান্ড সাইড, এন্ড দিস ওয়ান ইজ দ্য লেফট হ্যান্ড সাইড। সো আৰ এ ৰিপ্ৰেজেন্ট কৰিব রাইট হ্যান্ড সাইড। সো দিস ওয়ান ইজ দ্য রাইট হ্যান্ড সাইড, সো দিস ওয়ান ইজ দ্য আৰ। এইখিনিক আমি রাইট সাইডটোক আমি আৰ বুলি কম। সো এইটো পজিশন হৈছে আমাৰ আৰ। সিমিলাৰলি নেক্সট আছে এল। এল মানে আমাৰ লেফট। সো লেফট সাইডটো হ'ব আপোনাৰ এইটো লেফট সাইড হ'ব। সো এইটোক আমি লেফট সাইডে ৰিপ্ৰেজেন্ট কৰিম। নেক্সট আপাৰ।
সো এইটো ৰুবিক্স কিউবটো এনেকৈ দিয়াৰ লগে লগে ইয়াৰ ওপৰৰ পিনৰ যেটো পজিশন দ্যাট মিন্স এইটো আছে এইটো আপাৰ বুলি কোৱা হ'ব এইখিনি গল আপাৰ এই আমি আপাৰটো ঘূৰাই আছো আপাৰ এণ্ড নেক্সট ডি টোৱে ৰিপ্ৰেজেন্ট কৰিব ডাউন সো আমি এইটো ৰুবিক্স কিউবৰ ইয়াৰ পৰা এইটো ডাউন ৰিপ্ৰেজেন্ট কৰিব ওকে এনেকৈ আমি ঘূৰামটো এইটো ডাউনত ঘূৰাম নেক্সট ফ্ৰন্ট বুলি কোৱাৰ লগে লগে ধৰকচোন আমি ৰুবিক্সটো এনেকুৱাকৈ সলভ কৰিম আমি এনেকুৱাকৈ ৰাখিম সো এইটো সাইড মোৰ ফ্ৰন্টত যেটো সাইড থাকিব বা আপোনালোকৰ ফ্ৰন্টত যেটো দেখিছে এইটো ফ্ৰন্ট বুলি কোৱা হ'ব সো এইটো ফ্ৰন্ট সাইডটো আমি এনেকুৱা ফৰৱাৰ্ড বেকৱাৰ্ড আমি ঘূৰাই থাকিম সো এইটো ফ্ৰন্ট নেক্সট বি টোৱে ৰিপ্ৰেজেন্ট কৰিব বেক এইটো বেক হ'ব আমাৰ যদি এইটো ফ্ৰন্ট সাইড হয় ফ্ৰন্ট সাইডৰ অপজিটৰ যেটো ফেস থাকিব হেইটো আমাৰ বেক হ'ব সো এইটো আমি বেকটো ঘূৰাইছো সো এইটো আমাৰ সো এইকেটা সিম্বলৰে আমি ৰিপ্ৰেজেন্ট কৰিম নেক্সট আফটাৰ দ্যাট আমাৰ আৰু কেইটামান সিম্বল আমি ইয়াতে ইউজ কৰিম যেহেতু আমি সলভ কৰিব কৰতে এই সিম্বল বিলাকে লৈ লম ফাৰ্স্ট এইটো হৈছে আমাৰ ফৰৱাৰ্ড বুলি কোৱাৰ লগে লগে ৰকছা এইটো এটা আছে এইটো ফ্ৰন্ট সাইড এইটো বেক সাইড এইটো আপাৰ এইটো ডাউন এইটো ৰাইট এইটো লেফট এইটো ফৰৱাৰ্ড সিম্বলটো আমাৰ এনেকুৱাকৈ ৰিপ্ৰেজেন্ট কৰিব এইটো আমাৰ আগৰ পিনে যোৱাটো ৰিপ্ৰেজেন্ট কৰে এইটো ফৰৱাৰ্ড হৈ আছে এইটো মানে আপাৰ টু ফৰৱাৰ্ড হৈ আছে সিমিলাৰলি এইটো আমাৰ ডাউন টু ফৰৱাৰ্ড হৈ আছে এইটো ফৰৱাৰ্ড ৰিপ্ৰেজেন্ট কৰিব নেক্সট এইটো যেটো সিম্বল আছে এইটো বেকৱাৰ্ড ৰিপ্ৰেজেন্ট কৰিব এইটো বেকৱাৰ্ড ৰিপ্ৰেজেন্ট কৰিছে এবাৰ উল্টাকৈ ঘূৰিছে এইটো বেকৱাৰ্ড ৰিপ্ৰেজেন্ট কৰিছে এইটো আপাৰ টু বেকৱাৰ্ড ৰিপ্ৰেজেন্ট কৰিছে সিমিলাৰলি এনেকৈ ঘূৰিলে এইটো ডাউন টু বেকৱাৰ্ড ৰিপ্ৰেজেন্ট কৰিছে নেক্সট এইটো সিম্বলে ৰিপ্ৰেজেন্ট কৰিব এন্টি ক্লকৱাইজ সো এন্টি ক্লকৱাইজ মিন্স আমাৰ ঘড়ীৰ কটাৰ অপোজিট ডাইৰেকশনত সো আমাৰ ঘড়ীটো এনেকুৱাকৈ ঘূৰিব সো ই অপোজিটলি ঘূৰিব এইটো আমাৰ এন্টি ক্লকৱাইজ ৰিপ্ৰেজেন্ট কৰিছে সো আমাৰ এন্টি ক্লকৱাইজ ৰিপ্ৰেজেন্ট কৰা বুলি কোৱাৰ লগে লগে ইয়াতে ইপিনৰ পাৰ্টটো হৈছে ৰাইট সো ৰাইট সাইডটো এন্টি ক্লকৱাইজত ঘূৰিছে নেক্সট আমি লেফট সাইডটো এন্টি ক্লকৱাইজত ঘূৰাব পাৰো এইটো এন্টি ক্লকৱাইজ বুলি কম নেক্সট উই ৰিকোয়াৰ্ড this one symbol is the clockwise opposite direction of the anti-clockwise that means এইটো আমি এনেকুৱাকৈ clockwise clockৰ ডাইৰেকশনত ঘূৰাইছো সো এইটো clockwise symbol represent কৰিব ইয়াতে আমি ৰাইট হ্যান্ড সাইডটো লৈছো ৰাইট হ্যান্ড সাইডটো clockwise ডাইৰেকশনত ঘূৰি আছে next we required frontward moving forward moving to আমাৰ এই মুভিং টো স্পেশালি ইউজ কৰা হয় আমাৰ ফ্ৰন্ট যেটো আছে এইটো আমাৰ ফ্ৰন্ট সাইজ সো ফ্ৰন্টত মুভিং টু আমাৰ হোৱাব এইটোক যদি আমি আগপিনে ঘূৰাই দিও সেই কাৰণে এইটো ফৰৱাৰ্ড মুভিং বুলি কোৱা হয় এনেকুৱাকৈ যেটো আমি ঘূৰাই থাকিম এইটো ফৰৱাৰ্ড মুভিং এইটো আমি ফ্ৰন্ট টু ঘূৰাইছো এফ টু ঘূৰাইছো মিন্স নেক্সট সিমিলাৰলি আমি ব্যাক টু ঘূৰাব পাৰো এইটো ফৰৱাৰ্ড মুভিং হে হ'ব সো এই সিম্বলটো ইউজ কৰা হ'ব এইটো ব্যাক টু ঘূৰাইছো নেক্সট বেকৱাৰ্ড মুভিংৰ কাৰণে এই উল্টাকৈ সিম্বলটো ল'ব লাগিব সো আমাৰ ইয়াৰ কাৰণে এইটো আমাৰ ফ্ৰন্ট সাইডটো আমি বেকৱাৰ্ড মুভিং কৰিছো এইবাৰ এইটো ফ্ৰন্ট সাইড সিমিলাৰলি আমি ব্যাক সাইডটো আমি বেকৱাৰ্ড মুভিং কৰিব পাৰো সো এইখিনি হৈছে আমাৰ জানিব লগা কথা এতিয়া আমি ইয়াত লেয়াৰ ওয়াইজ আমি সলভ কৰিম সো সলভ কৰোতে এতিয়া আমাৰ ধৰি লম আমি জাস্ট এইটো এতিয়া আমি সলভ কৰিম এটা ফার্স্ট বিগিনাৰৰ কাৰণে আমি কেনেকৈ সলভ কৰিম হেইটো আপোনালোকলৈ আগবঢ়াইছো ফার্স্ট ইয়াতে চাই লওক আপোনালোকে হোয়াইট আছে হোয়াইটৰ অপোজিটত ইয়েলো আছে সো ফার্স্ট স্টেপত আমি কি কৰিব লাগিব ইয়েলোৰ যেটো এনেকুৱাকৈ ক্ৰস কানেকশন আছে এই ক্ৰসত ইয়েলোৰ সেন্টাৰ প্লেসৰ ক্ৰসত আমি হোয়াইট বনাব লাগিব সো হোয়াইট বনাবলে এইটো হোয়াইট এডজেস বিলাক আমি হোয়াইট বনাম সো আমি হোয়াইট থকা হেখিনি আমি চাই লৈছো কোড হোয়াইট আছে ও এইটো হোয়াইট আছে সো এইটো আমাৰ ইয়ালৈকে যাব লাগিব সো ফার্স্ট আমি কি কৰিলো এইটো নিজৰ টেকনিক মতে ঘূৰাই ললো এইটো ওপৰলৈ লৈ আহিলো সো এইটো ইয়ালৈকে আহি গল নেক্সট হোয়াইট বনাব লাগিব এইটো আৰু এইটো সো আৰু হোয়াইট কোড আছে মিডিল পজিশন মানে এডজেস পজিশনত চাব লাগিব এটো দেখিলো যে ইয়াত আছে সো ইয়াক নিব লাগিব আইদাৰ ডিশন পজিশন অর ডিশন পজিশন সো আমি এটো এনেকুৱাকৈ ঘূৰাই দিলো
তাৰ পিছত এইটোক তালৈকে লৈ গলো এইটো এই দুটা আহি গল নেক্সট আৰু দুটা থাকিল এইটো আৰু এইটোক আমি হোৱাইট বনাব লাগিব সো এতিয়া আমি চাব লাগিল কোট আৰু হোৱাইট টু আছে মিডিল পজিশনত সো নেক্সট আছে আমাৰ ইয়াতে সো এইটো নিব লাগিব সো এইটো নিয়াৰ কাৰণে আমি জাস্ট এইটো পজিশন আমি অলপ এনেকুৱাকে ঘূৰাই দিলো তলৰ পিনে আছিল এইটো আমি উল্টাকৈ ঘূৰাই দিলো এইটো মাজৰ পজিশনত আহি গল নেক্সট আৰু এটা পজিশন লেফট থাকিব এইটো পজিশন ক্ৰস কানেকশন হ'ব লাগিব হোৱাইটৰে সো এইটো কোড আছে আমি চাইলো মিডিল পজিশন ইয়াত আছে সো ইয়াক জাস্ট 180 ডিগ্ৰীত ঘূৰাই দিলে হৈ গল এইটো আহি গল ক্ৰস কানেকশনত হোৱাইট টু আহি গল এইটো একো চাব নালাগে যেনেকৈ জাস্ট হোৱাইট গেটা মিলালে হয় এটা নেক্সট হোৱাইটৰ লগত যেটো কালাৰ আছে তাৰ সেন্টাৰ প্লেছত একে কালাৰ থাকিব লাগিব ধৰকচোন হোৱাইটৰ লগত এইটো আমাৰ ফ্ৰন্ট সাইডৰ এইটোত আছে অৰেঞ্জ সো অৰেঞ্জটো আমাৰ ইয়াত এইটোটো অৰেঞ্জ নহয় আৰু এইটো গ্ৰীন হে সো অৰেঞ্জৰ লগত মিলাব লাগিব সো আমি এনেকৈ ঘূৰাই থাকিলো অৰেঞ্জৰ লগত মিলি গলো ওপৰৰ পিনে এনেকৈ হোৱাইটটো থাকিল সো ইয়াক কি কৰিলো 180 ডিগ্ৰীত ঘূৰাই দিলো মানে হোৱাইটটো আমি তলৰ পিনে পঠাই দিলো এই হোৱাইটৰ লগত পঠাই দিলো নেক্সট চালো আমি এইটো হোৱাইটৰ লগত ৰেড আছে ইয়াতো ৰেড নাই সো সেন্টাৰ প্লেছত য'ত ৰেড আছে আমি ৰেডৰ লৈকে গুছি গলো ইয়াতে ৰেড দেখিলো যেতিয়া মিলি গল এইটো হোৱাইটৰ লগত এইটো ৰেড সেন্টাৰ প্লেছৰ লগত মিলি গল তে তাকো 180 ডিগ্ৰীত আমি ঘূৰাই দিলো নেক্সট আহিলো আমি এইটো হোৱাইট প্লেছত সো ইয়াতে আছিল ব্লু ইয়াৰ ব্লু টু সেন্টাৰ প্লেছত মিলি গল সো আমি ইয়াকো 180 ডিগ্ৰীত ঘূৰাই দিলো নেক্সট আহিছো আমি এইটো হোৱাইট সো হোৱাইটৰ এইটো গ্ৰীন আছে সো গ্ৰীন নাই আমাৰ ইয়াতে সেন্টাৰ প্লেছত সো গ্ৰীন থকা সেন্টাৰ প্লেছত যাও এইটো গ্ৰীন আছে মিলি গল সো ইয়াকো আমি 180 ত ঘূৰাই দিলো ঘূৰাই দিয়াৰ লগে লগে আমি এতিয়া কি কৰিম যেটো এইটো আছে এইটো উল্টা কৰি দিম দ্যাট মিন্স আমাৰ এইটো প্লেছত হোৱাইট আহি গল এতিয়া হোৱাইট টু ওপৰৰ সাইডে লিখিম ওপৰৰ সাইডে ৰাখিলে ইয়াৰে ক্ৰস কানেকশনত ক্ৰস হোৱাইট আহি গল আৰু হোৱাইটৰ লগত কালাৰ বিলাকো মিলি গল সেন্টাৰ প্লেছ এইটো কালাৰ আছে ইয়াৰ লগত সেন্টাৰ প্লেছটো মিলি গৈছে ইয়াতে যেটো কালাৰ আছে ইয়াতো একে সেম কালাৰ ৰেড আছে গ্ৰীন আছে সো এটো মিলি গল নেক্সট এতিয়া আমি কি কৰাব লাগিব কৰ্নাৰ পজিশন বিলাক মিলিব লাগিব হেইটোৰ কাৰণে এটা আমি এতিয়া ফৰ্মুলা লম হেই ফৰ্মুলাটো আপোনালোকক লেয়াৰ ওয়াইজ আমি দেখাই দিম হেইটোক আমাৰ ফাৰ্স্ট লেয়াৰ বুলি কব সো আমাৰ ফাৰ্স্ট আহিছে এইটোৰ কাৰণে কৰ্নাৰ পজিশন মিলাবৰ কাৰণে right to down side that means right to clockwise down to backward আকৌ right to আমি anti clockwise ঘূৰাব লাগিব and down to forward ঘূৰাব লাগিব সো এইখিনি কৰাৰ আগতে আমি জাস্ট চাব লাগিব ধৰিলক এইটোৰ কাৰণে আমি আইছো এইটোৰ কাৰণে ইয়াৰ কাৰণে আমাৰ ওপৰত হোৱাইট থাকিব লাগিব নেক্সট এইটো সেন্টাৰ প্লেছত আছে অৰেঞ্জ সো ইয়াতে অৰেঞ্জ আহিব লাগিব আৰু ইয়াতে ব্লু আছে ইয়াতে ব্লু থাকিব লাগিব সো হোৱাইট অৰেঞ্জ আৰু ব্লু সো হেই থকা কৰ্নাৰ পজিশন থকা পিচটো আমি ইয়াৰে তলত লৈ আহিম সো কোনটোৰ আছিল আমাৰ ইয়াতে বিচাৰিব লাগিব কৰ্নাৰ পজিশন সো এইতে আছে হোৱাইট আছে অৰেঞ্জ আছে আৰু ব্লু আছে সো হেইটো আমাৰ এইটো কৰ্নাৰ পজিশনৰ তলত ৰাখি দিলো তাৰ পিছত এতিয়া এইটো মতে এলগৰিথম মতে আমি আগবাঢ়িম সো ৰাইট টু this one is the right so right side to আমি ঘূৰাব লাগিব clockwise so clockwise direction ঘূৰাই দিলো down to backward so down to আমি এনেকুৱাকৈ ঘূৰাই দিলো r to আকৌ forward r2 that means forward not এইটো anti clockwise so anti clockwise ঘূৰাই দিলো আকৌ down to forward so দেখিলো যে এইবাৰ মিলা নাই যদি এইবাৰত নিমিলে নেক্সট আকৌ আমি হেতু একে প্ৰসিডৰে আমি স্টাৰ্ট কৰিম আকৌ r2 clockwise down to backward r2 anti clockwise আকৌ down to forward দেখিলো যে এইবাৰো আমাৰ ইয়াত হোৱাইট আহিছে যদিও আমাৰ কালাৰটো মিলা নাই ইয়াত থাকিব লাগিছিল আপোনাৰ ব্লু এইটো ব্লু হ'ব লাগিব ইয়াতে অৰেঞ্জ আহিব লাগিব সো আমাৰ ইয়াতে এইটো পিচটো থাকি গল সো হেতু ইয়ালৈকে আনিব লাগিব
সো আকৌ আমি কৰিম সেম প্ৰসিডিউৰ এপ্লাই যেতিয়ালৈকে নিমিলে সেইটো তেতিয়ালৈকে আমি কৰিয়ে থাকিম r2 clockwise down to backward r2 anti-clockwise r means right hand side to anti-clockwise and down to forward so এইবাৰ মিলি গল এইটো কৰ্নাৰ পিস মিলি গল এইটো সেন্টাৰ প্লেস ব্লু ৰাহি গল আৰু ওপৰত হোৱাইট আহি গল সো ইয়াক মিলি গল মানে ইয়াত হৈ গল নেক্সট আমি আহিম এইটো পজিশনত সো ইয়াত আছে আমাৰ ৰেড ব্লু এণ্ড হোৱাইট সো ৰেড ব্লু এণ্ড হোৱাইট থকা পিসটো ইয়াতলৈকে আহিব লাগিব সো এতিয়া আমি ৰেড ব্লু আৰু হোৱাইট থকা পিসটো আমি বিচাৰিম ইয়াতে ডাউন সাইডত কোড আছে এইটো নহয় নেক্সট এইটো পিস red এইটো নহয় সো আমাৰ ইয়াতে চাব লাগিব কোড আছে এই ইয়াতে আছে সো এই পিসটো আৰু আমাৰ তালৈকে লৈ যাব লাগিব সো এইটো এবাৰ আগৰৰ নিচিনা এবাৰ ঘুৰাই লওক এইটো পজিশনত ৰাখি দি এতিয়া এইটো আছে আমাৰ red blue and white সো এইটো আমি red blue and white তাৰ তলত লৈ গলো ইয়াতে হোৱাইট হ'ব লাগিব ইয়াতে ব্লু হ'ব লাগিব ইয়াতে ৰেড সো ব্লু ৰেড এণ্ড হোৱাইট তাৰ তলত ৰাখিলো আকৌ আমি সেম ফৰ্মুলাটো এপ্লাই কৰিম যেতিয়ালৈকে মিলি নাথাকে সো আমাৰ ৰাইট হ্যান্ড সাইড সো r2 আমাৰ clockwise down to backward right to আকৌ anti clockwise down to আৰু forward so আমাৰ মিলা নাই আকৌ সেম প্ৰসিডিউৰ এপ্লাই কৰি থাকিব লাগিব r2 clockwise down to backward r2 anti clockwise down to forward আকৌ মিলা নাই ইয়াতে আহা নাই so next আকৌ কৰিব লাগিব আমি r2 পিছত লাহে লাহে স্পিডত আহি যাব প্ৰথমতে কৰি থাকো clockwise down to backward r2 anti clockwise আৰু down to forward next again আমি কৰিব লাগিব যেতিয়ালৈকে নিমিলে তেতিয়ালৈকে কৰিয়ে থাকো এইটো ফৰ্মুলা r2 clockwise down to backward r2 anti clockwise down to forward আকৌ হোৱা নাই আকৌ কৰি থাকিম এনেকুৱাকৈ ঘূৰাই থাকক যেতিয়ালৈকে নিমিলে এইটোত মিলি গল সো এইটোত আমি ইয়াতে ৰাখি দিলো নেক্সট এবাৰ এইটো পজিশনত আহি গৈছে এইটো পজিশনত সেম আগৰ নিচিনাই আমি কৰিম ইয়াতে আছে আমাৰ ৰেড ইয়াতে আছে গ্ৰীন এণ্ড নেক্সট ইয়াতে আহিব লাগিব হোৱাইট সো ৰেড গ্ৰীন এণ্ড হোৱাইট থকা পিসটো আমি ইয়াৰ তলত লৈ আহো আমাৰ আছে ৰেড গ্ৰীন এণ্ড হোৱাইট এইটো পিস আছে সো এই পিসটো ইয়াৰ তললৈকে লৈ আহিছো এটা সেম প্ৰসিডিউৰ আগৰ নিচিনা এপ্লাই কৰি থাকিম এইটো আছে আমাৰ ৰাইট সো ৰাইট টু clockwise down to backward right to anti clockwise and down to forward so এইটো আমাৰ মিলি গল এইবাৰ আমাৰ লাস্ট পিস এইটো থাকিল কৰ্নাৰ পজিশন সো এইটো আমি সেম ফৰ্মুলা লম বাট ইয়াতে আমি গ্ৰীন অৰেঞ্জ আৰু হোৱাইট থকা পিসটো লৈ আহিম সো গ্ৰীন অৰেঞ্জ এণ্ড হোৱাইট এইটো পিস আছে সো ইয়াৰে তলত আমি লৈ আহিছো একে সেম ফৰ্মুলা আমি এপ্লাই কৰিম ৰাইট টু clockwise down to backward right to anti clockwise and down to forward again আমাৰ মিলা নাই সো আমি কৰি থাকিব লাগিব next down to backward right to anti clockwise and down to forward next again right to clockwise down to backward right to anti clockwise and down to forward আৰু মিলানা আৰু কৰি থাকিব হেতু সিস্টেমতে কৰি থাকিব লাগিব right to তলত কৰি that means in clockwise down to backward right to anti clockwise and down to forward
আকৌ মিলা নাই আকৌ সেম প্ৰসিডিউৰ এপ্লাই কৰি থাকক ৰাইট টু clockwise down to backward right to anti-clockwise and down to forward so মিলি গল so আমাৰ white to মিলি গল এই white to মিলি যোৱাৰ পিছত এই white to আমি একেবাৰে ডাউন সাইডত ৰাখি দিম মানে একেবাৰে ডাউন সাইডত ৰাখি দিম এতিয়া আমি এনেকুৱাকৈ আমি চেঞ্জ কৰিব লাগিব যাতে আমাৰ white to কেতিয়াও আমাৰ যাতে চেঞ্জ হ'ব নোৱাৰে so ইয়াক আমি ডাউন সাইডত ৰাখিছো এটো টপ হ'ব and next আমাৰ কাৰণে ফ্ৰন্ট সাইড হ'ব এটো সাইড ফ্ৰন্ট সাইড হ'ব মানে এই ফেস কেটা আমাৰ ফ্ৰন্ট সাইড হ'ব এইটুক আমি আপাৰ বুলি লিখিলাম and next আমাৰ এইটো আমাৰ ডাউন সাইডত that means white to আমাৰ ডাউন that means এইটো back side of the top so আমাৰ এইটো হ'ব so এতিয়া আমি next second layer to আমি যেটা ইয়াতে কৰিব যাম so second layer টোৰ মতে এটা ফৰ্মুলা টো এটা এলগৰিথম টো আমি দিছো so second layer ৰ কাৰণে to find the opposite t so t find কৰিব লাগিব t means আমাৰ এনেকুৱাকৈ আমাৰ ফাৰ্স্ট লেয়াৰ টো এট দেখিছে আমাৰ এই ফাৰ্স্ট লেয়াৰ বিলাক আমাৰ মিলি গল কোটা এটা কালাৰৰ সেন্টাৰ প্লেছৰ লগত একে হৈছে so একে কালাৰে হৈছে so second layer means this one layer is the second layer এইটো আমাৰ second layer বুলি কোৱা হ'ব so এই যিকেটা আমাৰ মিলা নাই হেকেটা আমাৰ সেন্টাৰ প্লেছৰ লগত একে কালাৰৰ বনাব লাগিব so এতিয়া এইখিনি জানিবৰ কাৰণে আমি ইয়াত এলগৰিথম কিটা এপ্লাই কৰিম so আমি to find the opposite t আমি এতিয়া চাইলো আমি ওপৰৰ এইটো ঘুৰাই থাকিলো এনেকুৱাকৈ ঘুৰাই থাকিম কোড মিলি যায় চাইছো so ইয়াত দেখিলো যে এইটো মিলি গল এইটো কালাৰ টো এইটো এনেকুৱাকৈ অৰেঞ্জ টো এইটো আছিল ইয়াৰো এনেকুৱাকৈ স্ট্ৰেইট হৈছে that means এইটো উল্টা টি ফৰ্ম হৈছে so উল্টা টি ফৰ্ম হোৱাৰ লগে লগে ইয়াৰ আমাৰ ওপৰৰ প্লেসটো চাও এইটো হৈছে আমাৰ ফ্ৰন্ট সাইড এইটো হৈছে আমাৰ টপ that means ওপৰৰ প্লেসটো ওপৰৰটোত আমাৰ কি কালাৰ আছে এইটো আছে গ্ৰীন আছে so গ্ৰীনৰ সেন্টাৰ প্লেসটো কোনটো সাইডে আছে so এইটো সাইড আছে অল ৰাইট সাইড হয় নেকি ৰাইট সাইডত নাই ৰাইট সাইডত আছে ব্লু নেক্সট আইদাৰ ৰাইট সাইড অৰ লেফট সাইড থাকিবই so নেক্সট আমি চাম এইটো সাইড লেফট সাইড অ লেফট সাইডত আছে so that means আমাৰ যেটো উল্টা টি ফৰ্ম হৈছে তাৰ ওপৰৰ যেটো কালাৰ আছে সেই কালাৰটো কোনটো সাইডে লেফট সাইড অৰ ৰাইট সাইড আছে হেতু ভালদৰে চাই লব চাই লোৱাৰ পিছত according to that one আমি লেফট সাইড থাকিলে লেফট সাইডৰ ফৰ্মুলাটো এপ্লাই কৰিম ৰাইট সাইডে থাকিলে ৰাইট সাইডৰ ফৰ্মুলাটো এপ্লাই কৰিম এটা গ্ৰীন টু যেহেতু আমাৰ লেফট সাইডত আছে সো আমি লেফট সাইডৰ ফৰ্মুলাটো এপ্লাই কৰিম সো আপাৰ টু ফৰৱাৰ্ড এইটো ফ্ৰন্ট সাইড আমাৰ সো আপাৰ টু ফৰৱাৰ্ড লেফট টু এন্টি ক্লকৱাইজ আপাৰ টু বেকৱাৰ্ড next left to আকৌ clockwise upper to আকৌ backward front to forward moving upper to etu upper to আকৌ forward আৰু front to backward moving so front to আমি backward moving so front to backward moving হোৱাৰ লগে এই যেটো আমাৰ গ্ৰীন আছিল গ্ৰীন টু ইয়ালৈকে আহি গল so এইটো লেয়াৰো মিলি গৈছে আমাৰ নেক্সট এতিয়া আমি নেক্সট এনেকুৱাকৈ আকৌ চেক কৰিম কোড উল্টাটি পোৱা গৈছে উল্টাটি আমাৰ পোৱা জনাই সো আমাৰ কোড মিলিব আমি চাই আছো সো এইটো ঘুৰাই থাকিম এইটোত আমাৰ এইটো উল্টাটি কো এইটো মিলি গৈছে সো ব্লুৰ ওপৰটোত কি আছে ৰেড আছে সো ৰেড টু কোনটো সাইডে আছে লেফট সাইড অৰ ৰাইট সাইড সো আমি দেখিলো ৰেড টু সেন্টাৰ প্লেস টু আমাৰ ৰাইট সাইডে আছে সো আমি ৰাইটৰ কাৰণে ফৰ্মুলাটো এপ্লাই কৰিম এতিয়া সো ইয়াৰ কাৰণে ফৰ্মুলাটো এপ্লাই কৰাৰ ফার্স্ট ওয়ান আমি কি লব লাগিব এইটো প্লেস আমাৰ ফ্ৰন্ট সাইড হ'ব সো আমি ফেসিং কৰিম সো ইয়াৰ পৰা আমি স্টার্টিং কৰিম আপাৰ টু বেকৱাৰ্ড ৰাইট টু এন্টি ক্লকৱাইজ আপাৰ টু ফৰৱাৰ্ড ৰাইট টু ক্লকৱাইজ আপাৰ টু আকৌ ফৰৱাৰ্ড ফ্ৰন্ট টু এটো ফ্ৰন্ট আছে front to our backward moving front to our backward moving upper to আকৌ backward front to forward moving so এইটো ইয়াত আহি গৈছে আমাৰ ৰেড টু ইয়ালৈকে আহি গল এটা নেক্সট আমি আকৌ ওপৰৰ টেপ হেইটো প্লেসটো আমি ঘুৰাই থাকিব কবাত উল্টাটি হৈছে নে নেক্সট আমাৰ হোৱা নাই সো আমি ইয়াতে
চাই লৈ এইটো ঘূৰাই থাকিম চ' ৰেডত আনিলোঁ চ' ৰেডত আনি আমি ইয়াতে দেখা পালোঁ যে ৰেডটো ইয়াত আছে চ' এইটো আমাৰ উল্টাটি এটা ফৰ্ম হৈছে ৰেডত চ' এতিয়া ৰেডৰ ওপৰত আছে গ্ৰীণটো আমাৰ কোনটো চাইডে আছে লেফ্ট চাইডে আছে অৰ ৰাইট চাইডে আছে চ' গ্ৰীণটো আমি এতিয়া ভেৰিফাই কৰিম কোনটো চাইডে আছে চেণ্টাৰ প্লেচটো চ' এইটো ৰাইট চাইডে আছে চ' ৰাইট চাইডৰ আমি ফৰ্মুলাটো এপ্লাই কৰিব লাগিব চ' গ্ৰীণটো আমি ইয়ালৈকে আনিব লাগিব মিনছ ৰেডটো ইয়াত আহিব গ্ৰীণটো ইয়াত আহিব চ' তাৰ কাৰণে আমি ৰাইটৰ চাইডৰ ফৰ্মুলাটো এপ্লাই কৰিম আপাৰ টু বেকৱাৰ্ড ৰাইট টু এণ্টি ক্লকৱাইজ আপাৰ টু আকৌ ফৰৱাৰ্ড ৰাইট টু ক্লকৱাইজ আপাৰ টু ফৰৱাৰ্ড front to backward upper to backward and front to আকৌ forward moving front to আমি ঘূৰাই দিলোঁ forward moving হ'ল so এইটো আমাৰ এই ৰেডটো ইয়ালৈকে আহি গৈছে এইটো মিলি গ'ল নেক্সট আমাৰ সেকেন্ড লেয়াৰ দেখিলোঁ যে আমাৰ সেকেন্ড লেয়াৰ গোটেইকেইটাই মিলি গৈছে so নেক্সট আমি এতিয়া কি কৰিব লাগিব so সেকেন্ড লেয়াৰৰ পিছত আমি এতিয়া নেক্সট আমাৰ থাৰ্ড লেয়াৰটো ষ্টাৰ্ট হ'ব থাৰ্ড লেয়াৰটো আমি ষ্টাৰ্ট কৰোঁতে আমি চাই ল'ম চ' এইটো হোৱাইট আছিল তলৰ পিনে ওপৰৰ পিনে য়েল্লো থাকিব লাগিব চ' য়েল্লোৰ এতিয়া এই কালাৰটো কেনেকুৱা টাইপৰ শ্বেপ থাকিব পাৰে চ' আমাৰ ফাৰ্ষ্ট থাকিব পাৰে ডট থাকিব পাৰে নেক্সট আইডাৰ আমাৰ পাৰপেণ্ডিকুলাৰ লাইন টাইপৰ এনেকুৱাকৈ থাকিব পাৰে এইটো চিম্বলত থাকিব পাৰে নহ'লেবা আমাৰ লাইন হিচাপে ইয়াত যিহেতু লাইন হিচাপে আছে আৰু আদাৰৱাইজ আমাৰ ক্ৰছ হিচাপে থাকিব লাগিব চ' এতিয়া আমাৰ এই লাইনটো আমাৰ যেতিয়া আছে ইয়াতে চ' ইয়াতে আমাৰ লাইন হিচাপে চ' লাইনে থাকক বা ডট হিচাপে থাকক বা এনেকুৱা টাইপৰে থাকক বা ক্ৰছ হিচাপে থাকক চ' ক্ৰছ হিচাপে থাকিলে আমি একো কৰিব নালাগে কাৰণ আমি ক্ৰছ হিচাপে কৰিব লাগিব চ' এতিয়া আমাৰ চাই ল'ম আমাৰ এতিয়া লাইন হিচাপে থাকিলে আমি কি ডট হিচাপে থাকিলে আমি এইটো ফৰ্মুলা এপ্লাই কৰিম এইটো আমি ডটৰ কাৰণে কৰিম ডটৰ কাৰণে হ'লে এনেকুৱা হ'ব এনেকুৱা থাকিলে আমি তাৰপিছত লাইন বনাম লাইনটো এনেকুৱা টাইপৰ হ'ব আৰু লাইনৰ পিছত আমি ক্ৰছ বনাম ক্ৰছৰ কাৰণে চবৰ কাৰণে এইটো ফৰ্মুলা এপ্লাই কৰি দিলে হ'ল ডটৰ কাৰণে এইটো ফৰ্মুলা এপ্লাই কৰিলোঁ আমি এইটো চিম্বল পালোঁ য়েলোটো এনেকুৱা চিম্বল হ'ব মানে ডট মানে কেৱল এতে অনলি য়েলোটো থকাটো ডট বুজোৱাইছে লাইন বুলি তাৰপিছত এনেকুৱা চিম্বল হ'ব ধৰকচোন এনেকুৱাকৈ আহি গ'ল য়েলোটো নেক্সট লাইন বুলি ক'লে ষ্ট্ৰেইট লাইন আহি যাব আইদাৰ এডিশ্যন অৰ ডিশ্যন কেৱল এটা লাইন থাকিব বোথ ছাইড যদি আপোনাৰ ষ্ট্ৰেইট লাইন থাকে এইটো আমি ক্ৰছ চ' আমাৰ ইয়াতে মেইন ইম্পৰ্টেণ্ট হৈছে টপটো যিটো আছে সেইটো য়েলোটো আমি ক্ৰছ কৰিব লাগিব ক্ৰছ ইয়াতে হৈ নাই চ' আমি ইয়াতে ক্ৰছ কৰিবৰ কাৰণে আমাৰ এটা লাইন হৈ আছে চ' যিটো ফৰ্মতে নাথাকক আমি সদায় এইটো ফৰ্মুলাই এপ্লাই কৰিব লাগিব চ' ফাৰ্ষ্ট এতিয়া আমাৰ মনত ৰাখক আমাৰ যিহেতু লাইনটো আছে চ' আমি এইটোৰ পৰাই ষ্টাৰ্ট কৰি ল'ম লাইনটো আমাৰ যিটো আমাৰ ফ্ৰণ্ট ছাইডৰ লগত এইটো পেৰেলেল কৰি ৰাখিম লাইনটো ডেট মিনছ আমাৰ বডিৰ লগত পেৰেলেল হৈ থাকিব এইটো এনেকুৱাকৈ চ' লাইনটো পেৰেলেল হৈ আছে চ' পেৰেলেলৰ পৰা ডেট মিনছ এইটো আমি ফ্ৰণ্ট ছাইড বুলি ধৰি আমি ষ্টাৰ্ট কৰিছোঁ চ' ফ্ৰণ্ট টু ফৰৱাৰ্ড মুভিং R2 anti-clockwise upper to backward moving R2 clockwise upper to again forward and front to backward moving so আমাৰ ক্ৰছ হৈ গ'ল এতিয়া এইটো আপাৰ য়েলো ক্ৰছ হৈ গ'ল চ' য়েলো ক্ৰছ হোৱাৰ পিছত আমাৰ নেক্সট ষ্টেপটো ইয়াতে থাকিব লাগিব চ' এইটো ষ্টেপত আপোনাৰ মনত ৰাখিব ইয়াতে সকলৰ কাৰণে লাইনটো নাহিব পাৰে যদি ডট আহে আমি এইটো ফৰ্মুলা এপ্লাই কৰিম তেতিয়া আমি এইটো চিম্বল পাম য়েলোৰ কাৰণে আৰু য়েলোটো এইটো চিম্বলটো পোৱাৰ পিছত আমি এইটো ফৰ্মুলা এপ্লাই কৰি লাইনটো পাম লাইনটো পালে আমি লাইনটো আমাৰ বডিৰ লগত আমি পেৰেলেল কৰি ৰাখিম তাৰপিছত আকৌ এইটো ফৰ্মুলা এপ্লাই কৰিম তেতিয়া আমি ক্ৰছ পাম চ' ক্ৰছ পোৱাৰ লগে লগে আমাৰ ইয়াতে ক্ৰছ পাম চ' ক্ৰছ পোৱাৰ পিছত আমি এটা নেক্সট লেয়াৰটোৰ কাৰণে আমি ষ্টাৰ্ট কৰিম চ' নেক্সটটো আমাৰ কি আহিব চ' সেইটো জানিবৰ কাৰণে আমাৰ ইয়াতে আহি যাওক আমি নেক্সটটো কাৰেক্ট দ্য এজেছবিলাক কাৰেক্ট কৰিব ডেট মিনছ এইটো চেণ্টাৰ প্লেচত আমাৰ আছে
গ্ৰীণ সো ইয়াতো গ্ৰীণ আছে সো এইটো মিলি গৈছে বাট ইয়াতে আমাৰ অৰেঞ্জ আছে ইয়াতে আমাৰ অৰেঞ্জ আহা নাই এইটো মানে আমাৰ মিলা নাই সো এইবিলাক আমি মিলাব লাগিব ওপৰত ইয়েলো থাকিব বাট এইটো আমাৰ অৰেঞ্জ আহিব লাগিব ঠিক তেনেকৈ ইয়াতে ব্লু আছে ব্লু থাকিলে ইয়াতে ব্লু আহিব লাগিব বাট ইয়াতে আমাৰ ৰেড আছে সো এইটো আমি কৰিব লাগিব এটা ৰেড থাকিলে ইয়াতে ৰেডটো আহিব লাগিব সো দ্যাট মিন্স আমাৰ এটা সাইডত মিলি গৈছে যেটো সাইডে মিলি ৰাইছে সেইটো আমি লেফট সাইডে ৰাখিছো লেফট সাইডে ৰাখিম তাৰ পিছত আমি এই ফৰ্মুলাটো এপ্লাই কৰিম এই ফৰ্মুলাটো আমি এপ্লাই কৰিম তেতিয়া আমাৰ এই এডজেস দ্যাট মিন্স এই পিস গেটা মিডল পিস গেটা আমাৰ মিলি যাব সো ইয়াত যেটো মিলিছে এটো আমি ঘূৰাই দিম কোড মিলিছে চাব যেটো ঘূৰাই দিব হেতুত মিলাৰ লগলে হেতুক আমি লেফট সাইডে ৰাখিলো বাকি আমি প্লেস গেটাৰ কাৰণে এইটো ফৰ্মুলা এপ্লাই কৰিম সো ইয়াতে দিয়া আছে আমাৰ ৰাইট হ্যান্ড সাইডটো আমি এন্টি ক্লকৱাইজত দুবাৰ ঘূৰাব লাগিব দ্যাট মিন্স 180 ডিগ্ৰী এটো এবাৰ ঘূৰালো এবাৰ ঘূৰাইছো এটো নেক্সট আৰু এবাৰ ঘূৰাই দিলো নেক্সট ইউ মিন্স আপাৰটো আমি ফৰৱাৰ্ড কৰিব লাগিব সো আপাৰটো আমি ফৰৱাৰ্ড কৰি দিলো নেক্সট আমাক লাগিব এইটো আমাৰ ফ্ৰন্ট সাইড এই ফ্ৰন্টটো আমাৰ ফৰৱাৰ্ড কৰিব লাগিব এনেকুৱাকে ঘূৰাব লাগিব নেক্সট বেকৱাৰ্ডটো আমি ফৰৱাৰ্ড কৰিব লাগিব নেক্সট এগেইন এটো কৰিলো নেক্সট আমাৰ ৰাইটটো আমি আৰু ৰাইট হ্যান্ড সাইডৰ যেটো আছে আমি এন্টি ক্লকৱাইজত দুবাৰ ঘূৰাব লাগিব সো এইটো এবাৰ নেক্সট আৰু এবাৰ ঘূৰাইছো নেক্সট এবাৰ ফ্ৰন্টটো আমি backward moving ত আনিব লাগিব সো ফ্ৰন্ট টু backward moving similarly back to backward moving ত আনিব লাগিব back to backward moving ত আনিছো next upper to forward moving next আকৌ r2 আমি r2 means right hand place to আমি দুবাৰ anti clockwise ত ঘূৰাব সো এইটো এবাৰ ঘূৰালো next আৰু এবাৰ ঘূৰালো that means 180 ডিগ্ৰী সো এতিয়া চাইলক আমাৰ ইয়াতে এই গেটা মিলি গৈছে যেস গেটা এই কালার গেটা সেন্টার প্লেসৰ লগত মিলি গৈছে সো সেন্টার প্লেসৰ লগত মিলি যোৱাৰ কাৰণে এইটো কারেক্ট দা এডজেস দ্যাট মিন্স এডজেস বিলাক আমাৰ কারেক্ট হৈ গল এতিয়া যদি আমাৰ এবাৰত নিমিলে নেক্সট আমি আকৌ কন্টিনিউয়াসলি এইটোৱে আমাৰ কৰি থাকিব লাগিব যেতিয়ালৈকে নিমিলে সো এবাৰ মিলিবই সো হেতু যেতিয়া মিলিব তেতিয়া স্টপ কৰি দিলে হল সো আমাৰ এডজেস কারেক্ট দা এডজেস বিলাক হৈছে এতিয়া আমাৰ নেক্সট আমাৰ প্লেসটো আহিব এটো আমাৰ নেক্সট পজিশনটো মানে কৰ্নাৰ প্লেস বিলাক আমি মিলাব লাগিব সো কৰ্নাৰ প্লেস বিলাক মিলাৰ কাৰণে কারেক্ট দা কৰ্নাৰ আমি আৰু এটা ফৰ্মুলা আছে বিফৰ দ্যাট আমি চাই লৈছো ওপৰত ইয়েলো আছে ইয়াতে গ্ৰীন আছে আৰু ৰেড আছে দ্যাট মিন্স এইটো আমাৰ মিলি গৈছে সেন্টাৰ প্লেসৰ লগত এইটো একে পৰিছে এইটো সেন্টাৰ প্লেসৰ লগত একে পৰিছে বাট ইয়াতে ৰেড আছে সো ইয়াতে ৰেড আহিব লাগিছিল ব্লুটো ইয়াতে আছে বাট এইটো আমাৰ ইয়াৰ লগত মিলা নাই সো এইটো আমি মিলাব লাগিব ইয়াতে ব্লু আছে ইয়াতে ব্লু আহিব লাগিছিল বা ইয়াতে আমাৰ আহিব লাগিছিল এইটো পজিশনটো এইটো পিনে থাকক বা এইটো পিনে থাকক এই তিনিটা পজিশন আমাৰ মিলা নাই সিমিলাৰলি এইটো মিলা নাই দ্যাট মিন্স এইটো ইয়াত থাকিব নোৱাৰে সো আমি যেটো মিলিছে হেতু আমি লেফট হ্যান্ড সাইডে ৰাখিছো এইটো আমাৰ মিলি গৈছে সো ইয়াক আমি লেফট হ্যান্ড সাইডে ৰাখিছো ইয়াক আমি ফ্ৰন্ট সাইড হিচাপে ৰাখিছো ৰখাৰ পিছত আমি কারেক্ট দা এডজেসৰ কাৰণে আমি এইটো ফৰ্মুলা এপ্লাই কৰিছো ৰাইট টু এন্টি ক্লকৱাইজ এবাৰ ওকে আমি এবাৰ ঘূৰাই দিছো এনেকুৱাকে upper to forward next left to আকৌ anti clockwise upper to backward right to আকৌ clockwise upper to forward left to backward আকৌ upper to left to clockwise and upper to backward so amar etia amar next side amar aku milise ne nai so amar eitu corner position yat yellow yat blue yat yellow yat orange and blue so amar eitu mila nai yate hoito ahibo lagisil amar green to kintu green to na aha so eitu mila nai so eitu amar eitu correct position no hoy corner position so baki bilako henekwa ke ei tinota amar hua nai so এইটো হোৱা নাই সো আমি ফার্স্ট এইটোতে স্টার্ট কৰিম যেটো মিলিছে হেতু আমি লেফট হ্যান্ড সাইডে ৰাখিম সো আকৌ এই ফৰ্মুলাটো এপ্লাই কৰিম যেতিয়ালৈকে আমাৰ মিলি নাথাকে
So right to upper side, right to that means anti-clockwise, upper to forward, left to আকৌ anti-clockwise, upper to backward, right to clockwise, upper to আকৌ আমাৰ forward, এবাৰ left to clockwise, আকৌ upper to এনেকুৱাকৈ আহি গ'ল, upper to backward কৰি দিলোঁ। চ' এইবাৰ চাইলোঁ আমি, এইবাৰ কৰ্নাৰ পজিশ্যনত এইটো গ্ৰীণ ইয়াতে আছে, এইটো আমাৰ অৰেঞ্জটো ওপৰত আছে, য়েলো, বাট এইটো কাৰেক্ট পজিশ্যন, জাষ্ট পজিশ্যনকেইটা আমি চেঞ্জ কৰিব লাগিব। এইটো ইয়াত আহিব, এইটো ইয়াত আহিব আৰু য়েলোটো ওপৰত উঠি যাব। চিমিলাৰলি এইটোৰো আমাৰ কাৰেক্ট পজিশ্যনতে আছে, পজিশ্যনটো কাৰেক্ট, এইটো পজিশ্যনটো কাৰেক্ট, বাট এইটো ইয়ালৈকে আহিব লাগিব, আমাৰ এইটো ইয়াত আহিব আৰু য়েলোটো ওপৰত যাব লাগিব। চ' এই দুটা কাৰেক্ট আৰু এই দুটা আমাৰ মিলিয়ে গৈছে, চ' এই দুটাৰ কাৰণে কথা নাই। চ' আমাৰ এতিয়া এই দুটা কাৰেক্ট পজিশ্যনত আছে, বাট আমি এই দুটা মিলাব লাগিব এতিয়া। সেইটো কৰাৰ কাৰণে এইটো আমাৰ লাষ্ট টেষ্ট। চ' সেইটো কৰাৰ কাৰণে আমি কেনেকৈ কৰিম, তাৰ কাৰণে আমাৰ এইটো ফৰ্মুলাটো আমি দি দিছোঁ, লাষ্ট ফিল কৰ্নাৰ। চ' এইটো পজিশ্যনৰ কাৰণে ডেট মিনছ এই পজিশ্যনটো কাৰেক্টতে আছে, আমি জাষ্ট মিলাব লাগিব। এইটো গ্ৰীণৰ চেণ্টাৰ প্লেছত আনিব লাগিব, য়েলোটো ওপৰত নিব লাগিব আৰু অৰেঞ্জটো এইটো চেণ্টাৰ প্লেছত আনিব লাগিব, এইটো প্লেছত আনিব লাগিব। চ' ফাৰ্ষ্ট আমি এইটো ষ্টাৰ্ট কৰিম, এইটোৰ পৰা ষ্টাৰ্ট, যিটো মিলিছে সেইটো লেফ্ট হেণ্ড চাইডে আমি এনেকুৱাকৈ ৰাখিম। চ' ৰাইটটো, এইটো যিটো ৰাইট আছে, ৰাইটটো আমাৰ ক্লক ৱাইজ, ডাউন টু বেকৱাৰ্ড, ৰাইটটো এণ্টি ক্লক ৱাইজ, ডাউন টু ফৰৱাৰ্ড। যেতিয়ালৈকে নিমিলে এইটো পজিশ্যনলৈকে য়েলো আহি নাযায়, ইয়ালৈকে য়েলো আহি নাযায়, তেতিয়ালৈকে আমি এই ফ্ৰণ্ট পজিশ্যনটো আমি সেনেকুৱাকৈ কৰি থাকিম। আকৌ ৰাইট টু ক্লক ৱাইজ, ডাউন টু বেকৱাৰ্ড, ৰাইট টু ফৰৱাৰ্ড, ডেট মিনছ এণ্টি ক্লক ৱাইজ এণ্ড ডাউন টু ফৰৱাৰ্ড। আকৌ মিলা নাই, আকৌ চেম প্ৰচিডাৰ ইউজ কৰক। ৰাইট টু, যেতিয়ালৈকে নিমিলে সেইটো কৰি দিম, ৰাইট টু ক্লক ৱাইজ, ডাউন টু বেকৱাৰ্ড, ৰাইট টু এণ্টি ক্লক ৱাইজ এণ্ড ডাউন টু ফৰৱাৰ্ড। নেক্সট আৰু মিলা নাই, আকৌ আমাৰ চেম প্ৰচিডাৰ এপ্লাই কৰি থাকক। ৰাইট টু ক্লক ৱাইজ, ডাউন টু বেকৱাৰ্ড, ৰাইট টু এণ্টি ক্লক ৱাইজ এণ্ড ডাউন টু ফৰৱাৰ্ড। চ' ইয়াত দেখিলোঁ এইটো মিলি গৈছে, এই পজিশ্যন গোটেইখিনি এইটো মিলাৰ লগে লগে কিন্তু এই ডাউন টু ফৰৱাৰ্ড কৰিবই, এইটো কিন্তু কৰিব নাপাহৰিব। চ' নেক্সট এতিয়া আমাৰ আহিছে এইটো মিলা। চ' এইটো আমি ঘূৰাই ইয়াৰ পজিশ্যনলৈকে লৈ আহিলোঁ, ইয়ালৈকে আহিলোঁ, ঘূৰাই লৈ আহিলোঁ, কাৰণ এইটো মিলা নাছিল, এইটো আমি চেঞ্জ কৰা নাই, চ' ইয়ালৈকে লৈ আহিছোঁ। এতিয়া আমি আকৌ চেম প্ৰচিডাৰ এপ্লাই কৰিম, এইটো ফৰ্মুলাই এপ্লাই কৰিম, যেতিয়ালৈকে নিমিলে আমি সেইটো ফৰ্মুলাই এপ্লাই কৰি থাকিম। ৰাইট টু ক্লক ৱাইজ, ডাউন টু বেকৱাৰ্ড, ৰাইট টু এণ্টি ক্লক ৱাইজ, ডাউন টু ফৰৱাৰ্ড। আকৌ মিলা নাই, আকৌ চেম প্ৰচিডাৰ এপ্লাই কৰক। ৰাইট টু ক্লক ৱাইজ, ডাউন টু বেকৱাৰ্ড, ৰাইট টু এণ্টি ক্লক ৱাইজ এণ্ড এইটো আপোনাৰ ফৰৱাৰ্ড। চ' এইটো মিলি গ'ল, ওপৰতো মিলি গ'ল। ওপৰতো মিলি গ'লে আমাৰ এটা যিকোনো এটা কালাৰত লওক আৰু সেই কালাৰটোলৈ ঘূৰাই থাকক, এইটো মিলি গৈছে। চ' আমাৰ গোটেইকেইটাই মিলি গৈছে। চ' গোটেইকেইটা কালাৰ মিলি গ'ল। চ' আমাৰ এইটো প্ৰচিডাৰেৰে আমি এইটো ৰুবিক এটা ছল্ভ কৰিব পাৰোঁ। চ' আপোনালোকে এইটো ছল্ভ কৰিবৰ কাৰণে লগে লগে এদিনত নহ'ব পাৰে, কিন্তু মই আশা ৰাখিছোঁ আপোনালোকে উইদিন 7 ডেজৰ ভিতৰত আপোনালোকে এইখিনি কমপ্লিট কৰিব পাৰিব। আৰু এবাৰ যদি কমপ্লিট কৰিব পাৰিব, আপোনাৰ তাৰপিছত টাইমবিলাকো বহুত কম হৈ আহি যাব। বিকজ প্ৰথমতে আমাৰ টাইম বেছি লাগে যদিও নেক্সট আমাৰ উইদিন 1 মিনিটৰ ভিতৰতে মিলাব পৰা হ'ব। তাৰপিছত যিমানে প্ৰেক্টিছ কৰিব সিমানে আমাৰ কম লাগি থাকিব। এতিয়া নেক্সট এইখিনি মিলাবৰ কাৰণে আপুনি ফৰ্মুলাখিনি লিখি ল'ব আৰু সেই ফৰ্মুলাখিনি প্ৰেক্টিছ কৰি থাকিব। আশা কৰিলোঁ আপোনালোকে নিশ্চয় মিলাব পাৰিব।
ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ